এভৰিৱান, আজি মোৰ প্ৰথম ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই। এতিয়া মই বিচনাৰ পৰা উঠিয়ে বনাব লৈছোঁ মই চাহ খাই মোৰ আজি বহুত বেছি কাম আছে, কাৰণ আজি আমাৰ ঘৰত আছে মনসা পূজা মানে প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰত পাতিছে। চ' মোৰ এতিয়া বহুত কাম আছে, তথাপিও আপোনালোককো দেখুৱাম আমাৰ মনসা পূজাখন। চ' এতিয়া মনসা পূজাখন চাওঁ ব'লকচোন, শেষলৈ কিন্তু চাব দেই। দেখিবলৈ পাইছে পূজাৰ তৈয়াৰী কৰি আছে, লগতে আমাৰ দেওসকলো আহি পালে। তো চাই থাকক।
দেখিবলৈ পাইছে এতিয়া হ'ব আমাৰ বলি বিধান তো ভিডিঅ'টো চাই থাকক সকলোৱে তো লাহে লাহে এতিয়া আমাৰ পূজা সমাপ্ত হ'বহি আৰু এতিয়া আমি দিব লাগিব মূৰ্তি বিসৰ্জন ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এতিয়া দেখিবলৈ পালে আমাৰ পূজা ফাইনেলি সমাপ্ত আৰু এতিয়া আমি আহি গ'লোঁ মূৰ্তি বিসৰ্জন দি আহি এতিয়া আমি খামহি ভোগ ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ প্ৰথম পূজা হিচাপে আমাৰ পূজাখন বেছি ভালদৰে গ'ল আৰু ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিল কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আজি বাই বাই আমি এতিয়া